নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ ওচৰলৈ এটা বতৰৰ পাচলিৰে বনোৱা মিক্স ভাজিৰ ৰেচিপি লৈ আহিছোঁ। বিৰাট টেষ্টি হয় এই ভাজিটো খাবলৈ, আৰু সৰু ল'ৰা ছোৱালীও বিৰাট ভাল পাব। এনে নাখালেও এনেকুৱাকৈ যদি আপোনালোকে বনাই দিয়ে তেতিয়াহ'লে নিশ্চয় খাব। এই ভাজিটোৰ বাবে আমি লৈছোঁ এয়া ফুলকবি সৰু সৰুকৈ কাটি লৈছোঁ, এয়া গাজৰ, এয়া বিন আৰু এয়া কেঁচা মটৰ লৈছোঁ, আৰু আমি এফালে কেইটামান কাজু বাদাম লৈছোঁ, কেইটামান খিচমিচ লৈছোঁ আৰু জলকীয়া লৈছোঁ। পিঁয়াজ নিদিয়াকৈ আমি এইটো ৰেচিপি বনাম, মানে ভাজিটো বনাম, আৰু খাবলৈ বিৰাটেই টেষ্টি হ'ব পিঁয়াজ নিদিলেও। কেনেকৈনো বনাওঁ চাওকচোন। এয়া আমি পাচলিখিনি ধুনীয়াকৈ ধুই লৈছোঁ ভালদৰে। এইবাৰ আমি বনাবলৈ আৰম্ভ কৰিম। বনাবৰ বাবে আমি এটা কেৰাহী লৈছোঁ, কেৰাহীটো আমি অলপ গৰম হ'বলৈ দিছোঁ। এয়া কেৰাহীটো গৰম হৈ গৈছে, মই ইয়াতে অলপ মিঠাতেল দি দিছোঁ। আপোনালোকে ৰিফাইনো দিব পাৰে, মই মিঠাতেল দি দিছোঁ। এয়া তেলখিনি গৰম হৈ গৈছে, দেখিছে ধোঁৱা ওলাই আছে। এতিয়া মই ইয়াতে কাটি লোৱা জলকীয়া দুটা দি দিম। মই আগতেই কৈছিলোঁ যে ইয়াত মই পিঁয়াজ নিদিওঁ, পিঁয়াজ নিদিয়াকৈ বনাম ভাজিখিনি। ইয়াতে জলকীয়া কেইটা দিয়া হোৱাৰ পিছত মই এয়া কাটি থৈ দিয়া ভাজিখিনি ভাজিখিনি 2 মিনিটমান এনেদৰে তেলখিনিৰ লগত মিক্স কৰি দিয়াৰ পিছত ইয়াত মই নিমখ দি এইখিনি এবাৰ লাৰি দিম। আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। নিমখ দি উঠাৰ পাছত এয়া মই কাজু আৰু খিচমিচ অলপ লৈছোঁ, সেইখিনি ইয়াতে দি এবাৰ লৰাই দিম। এইখিনি মই এবাৰ ঢাকনি এখন লগাই 10 মিনিটমান সিজিব দিম। পানী নিদিওঁ, ইয়াতে নিমখৰ যিখিনি পানী উঠিব বা পাচলিখিনি যিখিনি পানী উঠিব, সেই পানীখিনিৰে এইখিনি সিজি যাব। মই এখন ঢাকনি লগাই গেছটো একেবাৰে কম কৰি দি 10 মিনিটমান সিজিবৰ কাৰণে ৰাখি থৈ দিম। এয়া চাওক বস্তুখিনি সিজিবলৈ আৰম্ভ হৈছে। ইয়াত অলপ পানী উঠিছে, দেখিছে আপোনালোকে। চব্জি যিটো পানী মানে এৰি দিয়ে, সেই পানীটোৱে সিজিছে। এয়া পানী তেনেকৈ সেই পানীখিনি গোটেই নোহোৱা হ'লে এইখিনি সিজি যাব। মই 5 মিনিটমানৰ পিছত এইখিনি উঠাই চালোঁ আৰু ঢাকনিখন দি 5 মিনিটমান আৰু এনেদৰে সিজিবলৈ ৰাখি দিম। এয়া 5 মিনিটমান পিছত মই আকৌ এবাৰ দাঙি দিছোঁ। তেনেকুৱা হৈছে। এতিয়া পানী নাই, আপোনালোকে দেখিছে পানী অলপো নাই ইয়াতে, পানীখিনি নোহোৱা হৈ গৈছে। চাওক, এতিয়া আমি ইয়াতে বেছি মছলা নিদিওঁ, আমি অকল ইয়াতে অলপ হালধি দিম। এয়া মই অলপ হালধি গুড়ি দিছোঁ। বেছি হালধি নিদিব, অলপ দিব। ভাজি সদায় হালধি কমকৈ দিব লাগে। আৰু অলপ জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি ইয়াতে মই দি দিছোঁ। দি এইখিনি এইবাৰ মই লাৰি দিম। এনেদৰে 5 মিনিটমান লাৰি থাকিব। হালধি গুড়ি আৰু জিৰাখিনি যাতে ইয়াৰ লগত ভালদৰে মিক্স হৈ যায়, ভালদৰে লাৰি থাকিব। এনেদৰে 5 মিনিটমান লাৰি উঠি আমি ইয়াতে এইবাৰ অলপ টমেটো চচ দি দিম। টমেটো চচটোই ভাজিখিনি ধুনীয়া মানে জুইচি কৰি দিব, শুকান নকৰে। ইয়াতে মই অলপ টমেটো চচ দি দিছোঁ। অলপ টেঙাও লাগিব, ভাজিখিনি খাবলৈ সোৱাদ হ'ব। ইয়াতে মই অলপ টমেটো চচ দি এইখিনি লাৰি দিলোঁ। এয়া দেখিছে কেনেকুৱা জুইচি হৈছে। সাধাৰণতে এই ভাজিটো প্ৰায় শুকানেই হয়, কিন্তু যেতিয়া আপুনি ইয়াত অলপ চচ দি দিব তেতিয়া খায়ো ভাজিটো সোৱাদ লগা হয়, অলপ টেঙা লাগে আৰু দেখিবলৈও ধুনীয়া হয়। এতিয়া আমি ইয়াত এয়া চাট মছলা বেছি নিদিব, অলপ দি চাট মছলা অলপমান দি যাতে গোন্ধটো পাওঁ, সেনেকৈ অলপ চাট মছলা দিব। দি এইখিনি 2 মিনিটমান লাৰি দিলে ভাজিখিনি আমাৰ তৈয়াৰ হৈ যাব। এতিয়া মই চাট মছলাখিনি দি উঠি ভাজিখিনি
এনেদৰে 2-3 মিনিটমান লৰাই দিম। বিৰাট ধুনীয়া গোন্ধ আহিছে, আপোনালোকেও বনাবচোন। চাট মছলাৰ গোন্ধটো এনেও ভাল লাগে। এতিয়া আমি গেছটো অলপ বেছিকৈ জ্বলাই দি ভাজিখিনি 2 মিনিটমান লাৰি নমাই থ'ম। ইমান দেৰি আমি গেছটো কমকৈ ৰাখিয়ে বস্তুখিনি বনাই আছিলোঁ। এতিয়া অলপ গেছটোৰ ফ্লেমটো বঢ়াই দি আমি ভাজিখিনি লাৰি দিম, যিহেতু আমাৰ হ'বলৈ হৈছে ভাজিখিনি। এতিয়া সেইবাবে এয়া আমাৰ ভাজিখিনি তৈয়াৰ হৈ গ'ল। এতিয়া আমি এইখিনি অলপ বেলেগ এখন পাত্ৰত বাকি দিম।